নমস্কাৰ মই চন্দ্ৰালীয়ে লাৰ্ণুইট চন্দ্ৰালীৰে আপোনালোকক স্বাগতম জনাইছোঁ আজি এই ভিডিঅ'টোত আমি কামৰূপ ৰাজ্যৰ ৰাজবংশ আৰু ইয়াৰ ৰাজ্যকালৰ ওপৰত কেইটামান প্ৰশ্ন আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষ নোহোৱালৈকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন পুষ্য বৰ্মন 355 খ্ৰীষ্টাব্দৰ পৰা 380 খ্ৰীষ্টাব্দলৈকে পুষ্য বৰ্মনে কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম কি ভাস্কৰ বৰ্মনে 594 খ্ৰীষ্টাব্দৰ পৰা 650 খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল ইয়াৰ পিছত পুষ্য বৰ্মনৰ সমসাময়িক গুপ্ত সম্ৰাটজন কোন আছিল উত্তৰ সমুদ্ৰগুপ্ত পুষ্য বৰ্মনৰ সমসাময়িক আছিল গুপ্ত বংশৰ সমুদ্ৰগুপ্ত ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল সমুদ্ৰগুপ্তই কামৰূপ ৰাজ্যৰ নাম ঐতিহাসিকভাৱে পোন প্ৰথমতে উল্লেখ কৰাৰ কথা ক'ত পোৱা যায় উত্তৰ এলাহাবাদ প্ৰশস্তিত সমুদ্ৰগুপ্ত আছিল পুষ্য বৰ্মনৰ সমসাময়িক ৰজা আৰু সেয়ে তেওঁ কামৰূপ ৰাজ্যৰ নামটো এলাহাবাদ প্ৰশস্তিত প্ৰথমে উল্লেখ কৰি থৈ গৈছে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল বৰ্মন বংশৰ ৰজা বল বৰ্মনৰ জীয়ৰী অমৃতপ্ৰভা কোনে বিয়া কৰাইছিল উত্তৰ কাশ্মীৰৰ ৰজা মেঘবাহনে ৰজতনন্দিনী নামৰ গ্ৰন্থখনত উল্লেখ আছে যে কাশ্মীৰৰ ৰজা মেঘবাহনে কামৰূপৰ ৰজা বল বৰ্মনৰ জীয়ৰী অমৃতপ্ৰভাক স্বয়ম্বৰৰ সভাত বিয়া কৰাইছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কাশ্মীৰৰ ৰজা মেঘবাহনে কামৰূপৰ ৰজা বল বৰ্মনৰ জীয়ৰী অমৃতপ্ৰভাক স্বয়ম্বৰত বিয়া কৰাই বুলি ক'ত উল্লেখ আছে উত্তৰ কলহনৰ ৰাজতৰংগিনী গ্ৰন্থত কাশ্মীৰত অমৃত ভৱন বৌদ্ধ বিহাৰ কোনে নিৰ্মাণ কৰাইছিল উত্তৰ অমৃতপ্ৰভাই বল বৰ্মনৰ জীয়ৰী অমৃতপ্ৰভাই কাশ্মীৰত অমৃত ভৱন নামৰ বিদেশী ভিক্ষুকসকলৰ বাবে এটা বৌদ্ধ বিহাৰ নিৰ্মাণ কৰাইছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হংসবেশ কোন উত্তৰ এজন কটকী বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা ভাস্কৰ বৰ্মনে থানেশ্বৰৰ ৰজা হৰ্ষবৰ্ধনৰ লগত মিত্ৰতা স্থাপন কৰিবৰ বাবে ভাস্কৰ বৰ্মনে হংসবেশ নামৰ এজন কটকী পঠাইছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হৰ্ষবৰ্ধনে ৰাজত্ব কৰা ৰাজ্যখনৰ নাম কি উত্তৰ থানেশ্বৰ হৰ্ষবৰ্ধন আছিল উত্তৰ ভাৰতৰ থানেশ্বৰ ৰাজ্যৰ ৰজা ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল শশাংক কোন ৰাজ্যৰ ৰজা আছিল উত্তৰ গৌড়ৰ ৰাজ্যৰ বংগদেশৰ গৌড় ৰাজ্যত শশাংক নামৰ এজন পৰাক্ৰমী ৰজাই ৰাজত্ব কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ভাস্কৰাব্দ মানে কি ভাস্কৰ বৰ্মনে সিংহাসন আৰোহণৰ পিছৰ সময়খিনিক ভাস্কৰাব্দ বোলা হয় ভাস্কৰাব্দৰ আন এটা নাম কি উত্তৰ কামৰূপী চন 594 খ্ৰীষ্টাব্দত যেতিয়া ভাস্কৰ বৰ্মনে সিংহাসন আহৰণ কৰে তেওঁ এটা নতুন চনৰ প্ৰচলন কৰিছিল আৰু ইয়াকে ভাস্কৰাব্দ বা কামৰূপী চন বোলা হয় ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হিউৱেনচাঙে লিখা ভ্ৰমণ কাহিনীখনৰ নাম কি চিউকি হিউৱেনচাঙে চীনলৈ উভতি গৈ ভাৰত ভ্ৰমণৰ অভিজ্ঞতা লৈ লিখা গ্ৰন্থখন হ'ল চিউকি য'ত কামৰূপ ৰাজ্যৰ বিষয়েও এটি টকা লিখি থৈছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন অৱন্তী কুমাৰ বা শালস্তম্ভ ভাস্কৰ বৰ্মনৰ ৰাজত্বকাল অন্ত পৰাৰ পাছত কামৰূপ ৰাজ্যত শালস্তম্ভ বংশই মূৰ দাঙি উঠে আৰু এই বংশৰ প্ৰতিষ্ঠাতা হ'ল অৱন্তী কুমাৰ বা শালস্তম্ভ শালস্তম্ভ মানে কি শালস্তম্ভ মানে হ'ল শালগছৰ খুঁটাৰ দৰে শক্তিশালী শালস্তম্ভ বংশৰ শেষৰ ৰজাজন কোন ত্যাগসিংহ শালস্তম্ভ বংশৰ প্ৰায় 21 জন ৰজাই কামৰূপ ৰাজ্য শাসন কৰিছিল আৰু ইয়াৰ শেষৰ ৰজাজন আছিল ত্যাগসিংহ
শালস্তম্ভ বংশৰ ৰজাসকলে নিজকে কাৰ বংশধৰ বুলি চিনাকি দিয়ে? উত্তৰ ভগদত্তৰ বংশধৰ বুলি। শালস্তম্ভ বংশৰ প্ৰায় 21 জন ৰজা আছিল যিয়ে কামৰূপ ৰাজ্য শাসন কৰিছিল আৰু এই ৰজাসকলে নিজকে ভগদত্তৰ বংশধৰ বুলি চিনাকি দিছিল। শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী কি আছিল? উত্তৰ হুৰুপেশ্বৰ। হুৰুপেশ্বৰ শালস্তম্ভ বংশৰ ৰজাসকলৰ ৰাজধানী আছিল আৰু এই নগৰখন বৰ্তমান তেজপুৰ অঞ্চলত আছে। শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন? উত্তৰ শ্ৰীহৰ্ষ বা হৰ্ষ বৰ্মা। কামৰূপ ৰাজ্যত শাসন কৰা শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল শ্ৰীহৰ্ষ বা শ্ৰীহৰ্ষ বৰ্মা। শ্ৰীহৰ্ষ বৰ্মাৰ জীয়েক ৰাজ্যমতীক কোনে বিয়া কৰাইছিল? উত্তৰ জয়দেৱে। জয়দেৱ আছিল নেপালৰ ৰজা আৰু এওঁৱে শ্ৰীহৰ্ষৰ জীয়ৰী ৰাজ্যমতীক বিয়া কৰাইছিল। ইয়াৰ পিছৰ প্ৰশ্ন, পশুপতি মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? উত্তৰ মহাৰাণী ৰাজ্যমতীয়ে। পশুপতি মন্দিৰ নেপালৰ এক বিখ্যাত মন্দিৰ আৰু এই মন্দিৰটোক নিৰ্মাণ কৰিছিল মহাৰাণী ৰাজ্যমতীয়ে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, পাল বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ ব্ৰহ্মপাল। শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ মৃত্যুৰ পিছত ব্ৰহ্মপালে কামৰূপত পাল বংশৰ প্ৰতিষ্ঠা কৰে। কোনজন ৰজাৰ ৰাজত্বকালৰ পৰা কামৰূপ ৰাজ্য কামৰূপ কমতা নামেৰে পৰিচিত হয়? উত্তৰ সন্ধ্যা। পৃথু ৰজাৰ বংশৰ শেষ ৰজাজন হ'ল সন্ধ্যা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, দুৰ্জেয় নগৰলৈ কোনজন ৰজাই ৰাজধানী স্থানান্তৰিত কৰিছিল? উত্তৰ ৰত্নপালে। পাল বংশৰ ৰজা ৰত্নপালে হুৰুপেশ্বৰৰ পৰা ৰাজধানী তুলি নি প্ৰাগজ্যোতিষপুৰ নগৰত সোঁমাজত এটা দুৰ্গ নিৰ্মাণ কৰিছিল আৰু তেতিয়া এই দুৰ্গটোৰ নাম দিছিল দুৰ্জেয়। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, দুৰ্জেয় শব্দৰ অৰ্থ কি? দুৰ্জেয় শব্দৰ অৰ্থ হ'ল সহজে জয় কৰিব নোৱাৰা। গতিকে আজিৰ এই ভিডিঅ'টোত আমি এইকেইটা প্ৰশ্ন আলোচনা কৰিলোঁ। আশা কৰোঁ এইকেইটা প্ৰশ্নই আপোনালোকক নিশ্চয় সহায় কৰিব। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক। ধন্যবাদ। হেভ এ নাইচ ডে।